গুড মৰ্ণিং অসম মই হলক আছে আপোনালোকে চাই আছে এবি স্মাৰ্ট ইউটিউব চেনেল যিটোত মই লৈ আহোঁ আপোনালোকলৈ ৰাশিফলৰ বিষয়ে চ' যোৱাকালি কাৰ মিলিল আৰু নাই মিলা মোক জনাব কমেণ্টত কিমান পাৰ্চেণ্ট আপোনালোকৰ মিলিলে মোৰ কিন্তু কালি বেছি মিলা নাই মই কম মোৰ কালি 40%হে মিলিছে চ' আপোনালোকেও জনাব তেনেকৈ কিমান পাৰ্চেণ্ট আপোনালোকৰ মিলিলে আৰু নাই মিলা চ' আজি ৰাশিফল আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি মোৰ চেনেলটোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি পেলাই চেনেলৰ কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ল'ব যদি আপোনালোকৰ মোৰ ভিডিঅ' চোৱাৰ মন আছে আৰু ভিডিঅ'টো লাইক কৰি দিব আপোনালোকে লাইক বহুত কম কৰে আৰু এইকেইদিন ভিউজো বহুত কমিছে মানুহে চাবলৈ এৰিছে বাৰু যি কি নহওক মই আপোনালোক যিসকলে চাই থাকে তেওঁলোকৰ কাৰণে মই সদায় ভিডিঅ' আনি যাম চ' আৰম্ভ কৰোঁ ৰাশিফল প্ৰথম মেষ স্বাস্থ্যৰ দিশে আজি অত্যন্ত এটা ভাল দিন আপোনাৰ মনোভাৱে আপোনাক আগ্ৰহী কৰি তুলিব বুলি কৈছে কোনো বেয়া যদি লাগে তেন্তে আপুনি আপোনাৰ বন্ধুৰ লগত দিন কটাওক যদি বেয়া লাগে আপোনাৰ মন চন তেতিয়াহ'লে ফ্ৰেণ্ডছৰ লগত অলপ চিল মাৰক আৰু আপোনাৰ আত্মীয় মানুহ আপোনাক বুজিব আৰু সমৰ্থন কৰিব আপোনাৰ প্ৰেমত আজি ভাল প্ৰেমত পৰি আপোনাৰ সকলো পাহৰি গৈছে তেনে আজি আপোনাৰ হয়তো অনুভৱ হ'ব পাৰে আপোনাৰ পক্ষত পৰিৱেশ প্ৰেমময় হৈ উঠিব পাৰিবাৰিকভাৱে আজি আপোনাৰ ভালে পাৰ হ'ব আৰু আপোনাৰ দিনটো শুভ সংখ্যা আছে 1 নেক্সট আহিলে বিষব কৈছে কি স্বাস্থ্য আজি আপোনাৰ ভালে যাব আৰু কোনোৱে আজি হয়তো আপোনাৰ বন্ধু ফ্ৰেণ্ডছ তেনেকুৱা ধৰণৰ কোনোবা মানুহে আপোনাৰ চিনাকি মানুহে আত্মীয় মানুহে হয়তো আপোনাক আজি আৰ্থিকভাৱে সহায় বিচাৰিব পাৰে আত্মীয়ৰ সহায়ৰ দ্বাৰা আজি আপোনাৰ কামত অলপ আনন্দ অনুভৱ হ'ব পাৰে আপোনাৰ প্ৰেমত আজি মৰমৰ বৰষুণ হ'ব পাৰে আপোনাৰ চাৰিওফালে কি ঘটি থাকে তাৰ ওপৰত নজৰ দিব আজি কৰ্মক্ষেত্ৰত আজি ভাল আজি আপোনাৰ মতে দিনটো চলাৰ আশা কম আছে আপুনি বিচৰাৰ মতে হয়তো আপোনাৰ দিনটো আজি পাৰ হ'ব নহ'বও পাৰে মানে আপোনাৰ পাৰিবাৰিকভাৱে আপোনাৰ ভাল আপোনাৰ আজি দিনটোৰ শুভ সংখ্যা আছে 9 ইয়াত এটা কথা কৈছে কি চাৰিওফালে যি ঘটনা হৈ থাকে তাৰ ওপৰত নজৰ দিবলৈ কৈছে মানে ধৰি লওক ক'ৰবাত কিবা এটা প্ৰব্লেম হৈ গ'ল চিটুৱেশ্যন হৈ গ'ল তাত আপুনি আছিলে সম্ভৱতঃ তেনেকুৱাত হয়তো আপুনি ফচি যাব ন তেনেকুৱা এটা কথা কৈছে নেক্সট আহিলে মিথুন কৈছে কি আপুনি আজি যি ধৰণৰ কাম কৰি ভাল পায় তাৰ ক্ষেত্ৰৰ মাজেৰে আপুনি আজি দিনটোৰ অধিক সময় পাৰ কৰক আৰ্থিক ক্ষেত্ৰত আজি বিনিয়োগ ভাল প্ৰেমত আজি অপ্ৰত্যাশিত চিন্তাই মন বেয়া কৰিব পাৰে হয়তো অলাগতিয়াল কিছুমান প্ৰেমত চিন্তা আহিব পাৰে তেনেকুৱা চিন্তাবিলাকে মন বেয়া কৰিব পাৰে ভেলেণ্টাইন ডে আহি আছে গিফ্টৰ কাৰণেও হয়তো লাগিব পাৰে আৰ্থিকভাৱে আপুনি অধিক উন্নতি আনিব পাৰিব কিন্তু তাৰ কাৰণে হয়তো আপুনি যিটো কামত লাগে সেইটো কামত ভালকৈ লাগিব আৰু আপোনাৰ কমজুৰি যিবিলাক বস্তু আছে সেইবিলাক আপোনালোকে আঁতৰাব লাগিব তেতিয়া আপোনাৰ আৰ্থিকভাৱে উন্নতি হ'ব ভ্ৰমণ আজি আপোনাৰ লাভদায়ক হ'ব আপোনাৰ পত্নীয়ে আপোনাক আজি সুখ প্ৰদান কৰিব আপোনাৰ আজি দিনটোৰ শুভ সংখ্যা হৈছে 7 এইটো শুভ সংখ্যাটো কি হ'ল হিউব হৈ গ'ল ইমান স্পেলিং ভুল কৰ্কট আপোনাৰ শাৰীৰিক আজি অলপ কৰ্কট আপোনাৰ শাৰীৰিক আজি অলপ বিশ্ৰাম দিয়াৰ বাবে কৰ্কট আপোনাৰ শৰীৰক আজি অলপ বিশ্ৰাম দিয়াৰ চেষ্টা কৰিব নহ'লে আপোনাৰ হতাশ হ'ব পাৰে আজি মানে শৰীৰক যদি বিশ্ৰাম নিদিয়ে গা চা বেয়া লাগিব পাৰে কোনো কাম কৰিবলৈ আকৌ মনো নাযাব পাৰিব তেনেকুৱা হ'ব পাৰে আজি আপোনাৰ কাৰণে উচ্চ শক্তি সম্পন্ন দিন আৰু ভাল কাম কৰাৰ কাৰণে আজি আপোনাৰ উদ্যম বাঢ়িব আজি আপোনাৰ চাপ কম অনুভৱ কৰিব আৰু ভাল লগা মানুহৰ লগত আপোনাৰ আজি দিনটোৰ সময় কটাবলৈ চেষ্টা কৰক বা সময় কটাবলৈ পাব আপোনাৰ প্ৰেমিকাক আজি কোনো অভিমানৰ কথা নক'ব অভিমান মানে এইটো কেনেকুৱা ধৰণৰ অভিমান আপোনালোকে গম পাব এতিয়া অভিমানত কোনটো কেটেগৰীত কি সোমাই পৰিব মোৰ কোনো আইডিয়া নাই আৰ্থিকভাৱে অলপ আজি নিজে নজৰ দিব মানে নিজে নজৰ মানে কি আপোনাৰ বেংক আপোনাৰ ফাইনেন্সিয়েল যদি আপুনি বেলেগক মানে তেনেকুৱা চোৱা চিতা কৰিবলৈ দি থৈছিলে নিজে অলপ চোৱা চিতা কৰিব সেইটো কথা কৈছে তাৰপৰা কৈছে কি আপোনাৰ হয়তো বিবাহিত জীৱনক লৈ বিৰক্তিকৰ অনুভৱ হ'ব পাৰে আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 2 নেক্সট আহিলে সিংহ আপোনাৰ চিন্তাই আপোনাৰ স্বাস্থ্যত আজি বিনষ্ট কৰিবও পাৰে পুৰণা চিন্তা কৰাৰ পৰা নিজকে বিৰত ৰাখক ভাল লগা সময় মনত পেলাওক কৈছে কি পুৰণা চিন্তা কিছুমান বেয়া চিন্তাবোৰ বেছিকৈ আহে মনলৈ আৰু ভাল চিন্তাবোৰ নাহে চ' আপুনি ভাল চিন্তা কৰিব লাগিব আজি তেতিয়াহে আপোনাৰ মনটো ভাল লাগি থাকিব আৰ্থিকভাৱে আজি ভাল আজি আৰ্থিক যদি কোনো সমস্যা আহে তেন্তে আপুনি সেইটোৰ লগত সন্মুখী কৰিবলৈ পূৰা সাহস যোগাব পাৰিব পাৰিবাৰিকভাৱে দায়িত্ব পালন কৰিব
পাৰ কৰিব লগা হ'ব পাৰে, যিটো কাৰণে হয়তো আপোনাৰ খং উঠিব পাৰে। আজি ভাল পোৱাত তেওঁৰ অনুভৱ বুজিব পাৰিব। তেওঁ মানে আপুনি যদি লেডিজ হয়, বয়ফ্ৰেণ্ডৰ যদি বয়ফ্ৰেণ্ড হয় তেতিয়াহ'লে বয় হয়, আপুনি তেতিয়াহ'লে লেডিছৰটো গম পাব। আৰু প্ৰেমত আজি ইন্দ্ৰিয়ৰ সীমা অতিক্ৰম কৰিব পাৰে। ঘৰত আজি মাংগলিক কাম হ'ব পাৰে। ইন্দ্ৰিয় সীমা মানে যিবিলাক আমি ইন্দ্ৰিয় মানে কি হৈছে, আমি যিবিলাক দেখা কাণ, নাক, চকু এইবিলাকৰ কথা কৈছে, যিবিলাক আমাৰ শক্তি সহনশীলতা, তাতকৈ ওপৰত কি হ'ব পাৰে। ঘৰত আজি মাংগলিক কাম হ'ব পাৰে। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 9। নেক্সট আহিলে কন্যা। কোনো মানুহৰ লগত কথা বতৰা পতাৰ মাজেদি আপোনাৰ আজি মন ভাল লাগিব পাৰে। দিনৰ শেষ ভাগলৈ আপোনাৰ আজি আৰ্থিকভাৱে উন্নতি হ'ব পাৰে। আজি প্ৰেমত যন্ত্ৰণাৰ সন্মুখীন হ'ব পাৰে যদি আপুনি তেনেকুৱা ধৰণৰ কিবা আজি আপোনাৰ চিটুৱেশ্যন আহে। আপোনাৰ মনোবল বাঢ়িব আৰু অগ্ৰগতি হোৱাৰ লক্ষণ জাগি উঠিব। কাৰো দ্বাৰা আজি আপোনাৰ লক্ষ্যৰ ওপৰত অলপ জানিব পাৰিব। আপোনাৰ হয়তো আপোনাৰ পত্নীৰ ওপৰত আপোনাৰ নজৰ নিদিয়াৰ কাৰণে খং উঠিব পাৰে। এনেকুৱা হ'ব যে আপোনাৰ পত্নীয়ে হয়তো আপোনাক তেনেকুৱা মানে যিটো আপোনাক দিব লাগে মানে ৰেছপন্স, সেইটো যদি নিদিয়ে হয়তো আপোনাৰ খং উঠিব পাৰে। কিন্তু আপুনি অনুভৱ কৰিব যে আপোনাৰ কাৰণে তেওঁ দিনটো কামত ব্যস্ত হৈ আছিল, মানে যি কাৰণে আপোনাক নজৰ দিব পৰা নাছিলে সেই কামটো আপোনাৰ কাৰণে আছিলে। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা হৈছে 7। নেক্সট আহিলে তুলা। হৈছে কি আপুনি বহুত দিন ধৰি সন্মুখীন হৈ থকা উত্তেজনাৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা আছে। এটা নিৰ্দিষ্ট দিশত কাম কৰাৰ কাৰণে আজি ভাল দিন। আৰ্থিকভাৱে আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও খৰচৰ পৰিমাণ বাঢ়িব পাৰে। আজি আপোনাৰ কাৰণে এটা উত্তেজনাপূৰ্ণ দিন। আজি আপোনাৰ সৰু সৰু কথাতে হয়তো খং উঠিব পাৰে, নহ'বা কাজিয়া লাগিব পাৰে। পাৰিবাৰিকভাৱে আপোনাৰ দিন আজি ভাল। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা হৈছে 1। নেক্সট আহিলে বৃশ্চিক। কৈছে কি আজি উচ্চ চিন্তাৰ কামত নিজকে নিয়োজিত কৰক। এটা ব্যস্ততাৰ দিন হোৱাৰ সত্ত্বেও আপোনাৰ আজি ভাল দিন পাৰ হ'ব। মানে ব্যস্ততা যদিও থাকে তথাপিতো আপোনাৰ মানে যিটো মনোবল আছে সেইটো দুৰ্বল নহয় আৰু ভালকৈ পাৰ হ'ব। খৰচৰ ক্ষেত্ৰত আজি অলপ ধ্যান দিব। বন্ধুৰ লগত কটোৱা মুহূৰ্তবোৰ আপোনাক আজি মনত ভাল লগাই তুলিব। আপোনাৰ পত্নীৰ কাৰণে আপোনাৰ দিনটো বেয়াকৈ যোৱাৰ সম্ভাৱনা আছে। কোনো কামত হাত দিয়াৰ আগত আজি ভালকৈ ভাবি ল'ব। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা হৈছে 3। নেক্সট আহিলে ধনু। কৈছে কি আপোনাৰ ক্ষমতাৰ আপোনাক জয় হোৱাত সহায় কৰিব। আজি কোনো কাৰণত বিপদ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভাল চিন্তাৰ মাজতেই আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব। আজি কেৱল জৰুৰী কামতহে টকা খৰচ কৰিবলৈ চেষ্টা কৰিব। কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। কাৰোবাক হয়তো প্ৰপ'জ দিব পাৰে আজি। কৰ্মত আজি আপোনাৰ 100% ব্যৱহাৰ কৰিব, মানে পূৰা সম্পূৰ্ণ আপোনাৰ 100% দি দিব, যিটো দ্বাৰা আপোনাৰ লাভ হ'ব। আপোনাৰ পত্নীয়ে আপোনাক কিছু কথাৰ বিষয়ে সোঁৱৰাব পাৰে, যিটো হয়তো আপুনি পাহৰি গৈছিল, তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 9। নেক্সট আহিলে মকৰ। সৰু সৰু ঘটনা আজি মন নিদিব। সৰু সৰু কিবিলাক কাণ্ড আছে যিবিলাক নজৰ দিবলৈ হাক দিছে, কাৰণ আপোনাৰ নিজৰে মন চন বেয়া লাগিব। আৰ্থিকভাৱে আজি উন্নতি দেখা যায়। আপোনাৰ ওপৰত আনৰ ইমপ্ৰেশ্যন যদি আনিম বুলি ভাবিছিলে তেতিয়াহ'লে তাৰ কাৰণে আজি ভাল দিন। আজি আপোনাৰ আপোনাৰ ভাল লগা মানুহজন বা মানুহজনীৰ লগত আৰু মানুহজনীৰ পৰা উপহাৰ পাব পাৰে, যাৰ কাৰণে আপোনাৰ মনটো আজি ভাল লাগি থাকিব। কৰ্মত অধিক কষ্ট কৰক। শিক্ষাৰ্থীৰ বাবে আজি ভাল দিন। বিবাহিত জীৱনৰ কাৰণে আজি ভাল দিন। আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 9। নেক্সট আহিলে কুম্ভ। আপোনাৰ মন আজি ভাল বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। ভাল বস্তু যিকোনো হ'ব পাৰে, যিকোনো বস্তু বা কোনোবা মানুহ হ'ব পাৰে। আৰ্থিক অৱস্থা আজি উন্নতি হোৱাৰ দেখা যায়। সংগী বা বন্ধুৰ কামৰ দ্বাৰা আপুনি আজি অতিষ্ঠ হ'ব পাৰে। সংগী মানে আপোনাৰ লাভাৰ্ছো হ'ব পাৰে, যাৰ কাৰণে যিবিলাকৰ কাণ্ডই আপোনাক আজি মনটো বা আপোনাৰ আজি খং উঠাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি দিন ভাল। প্ৰেম কৰি থাকক। মানে প্ৰেম এৰিবলৈ হাক দিছে, আৰু কিবা যদি চিটুৱেশ্যনত আপুনি ফচি থাকে তেতিয়াহ'লেও অলপকৈ হ'লেও যিটো আছে সেইটো বজাই ৰাখিব প্ৰেমটো। কৈছে কি বেলেগৰ লগত যোগাযোগ যদি আপুনি কৰি আছে তেতিয়াহ'লে সেই যোগাযোগ উৎকৃষ্ট কৰিব পাৰে, মানে বঢ়াব পাৰে। আজি যদি ভ্ৰমণৰ প্লেনিং আছিল তেন্তেহ'লে আপোনাৰ সেই ভ্ৰমণ বাতিল কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘ সময়ৰ মূৰত আজি হয়তো আপোনাৰ পতি নাইবা পত্নীৰ লগত অলপ ভালকৈ সময় কটাৰ সুযোগ পাব। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 5। নেক্সট হৈছে মীন। আপোনাৰ কামৰ মাজেৰে আৰাম কৰাৰ চেষ্টা কৰিব, মানে কামৰ মাজতো আজি অলপ আৰাম কৰিবলৈ চাব। আৰ্থিকভাৱে আজি ভাল। পৰিয়ালৰ লগত আজি সময় কটাওক। যদি পাৰে পৰিয়ালৰ লগত সময়টো কটাবলৈ চেষ্টা কৰিব লাগে। প্ৰেমৰ জীৱন আজি ভালে পাৰ হ'ব। আপোনাৰ লক্ষ্যৰ ওপৰত
নীৰৱে কাম কৰক। বেয়া ভাৱনাৰ পৰা আজি দূৰত থাকিব। আজি আপোনাৰ কিবা যদি আশা আছে পোৱাৰ, তেতিয়াহ'লে সেই পাব পাৰে, মানে সেই আশাটো আজি আছে। সেইটো হাজবেণ্ডৰ পৰা কিবা গিফ্ট, পত্নীৰ পৰা কিবা গিফ্ট, তেনেকুৱা হ'ব পাৰে। আপোনাৰ আজি দিনটো শুভ সংখ্যা হৈছে 4। আজিলৈ ইমান আছিলে। যদি ভিডিঅ' ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আপোনালোকে লাইক নকৰে, প্লিজ লাইকটো কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ল'ব। আজিলৈ জয় আই অসম।